এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনালোঁ ৰিলছ এয়া, আৰু ভাবিলোঁ আজি ম'ম'কে বনাই দিওঁ গধূলি সময়ৰ কাৰণে। পিঁয়াজখিনি চাপাৰত দিয়া হৈ গ'ল আৰু এতিয়া গাজৰ অলপ অলপকৈ দি আছোঁ আৰু বন্ধাকবি দি দিম আৰু ধনিয়া। এইদৰে আজি ম'ম' বনাম বুলি ভাবিছোঁ। গাজৰ আৰু পিঁয়াজখিনি উলিয়াই লৈছোঁ। গাজৰ পিঁয়াজ আকৌ এবাৰ মাৰি দিছোঁ। প্ৰথমতে পিঁয়াজখিনি মাৰি লৈছিলোঁ, তাৰপিছত গাজৰখিনি মাৰি লৈছিলোঁ আৰু এতিয়া গোটেইখিনি একেলগে মাৰি লৈছোঁ আৰু বন্ধাকবি। বহুদিন ধৰি ম'ম' বনোৱাই নাছিলোঁ, তো ভাবিলোঁ আজি ম'ম'কে বনাওঁ। কবিখিনিও মোৰ চব কৰা হৈ গ'ল। এতিয়া গোটেইখিনি উলিয়াই ল'ম। পেন এখন বহাই দিছোঁ, অকণমান তেল দি চব্জিখিনি অকণমান ভাজি থাকিম যাতে কেঁচা গোন্ধটো নোহোৱা হৈ যায়। সোৱাদ অনুসৰি নিমখ দি দিছোঁ, কিছু সময় লৰাই থাকিম। ইপিনে বাউল এটি লৈ লৈছোঁ আৰু আটাৰে আজি ম'ম' বনাম। ময়দা ব্যৱহাৰ একেবাৰে কৰা নাই। সোৱাদ অনুসৰি নিমখ, অকণমান তেল দি পেলাই সেইখিনি মিহলি কৰি ল'ম আৰু এতিয়া মুঠিম আৰু অকণমান টানকৈ মুঠিব লাগে ম'ম'ৰ ড'টো। আৰু এই মুঠি হোৱাৰ পিছত সৰু সৰুকৈ গুলি কৰিছোঁ। প্ৰথমতে কেইখনমান বেলি লৈছিলোঁ আৰু এয়া আজি ভাইটিয়ে শ্বেপ দিলে। খুব সুন্দৰকৈ সি শ্বেপ দিব জানে আৰু আগৰ যিখিনি প্ৰচেছ সেইখিনি ময়ে কৰিলোঁ, বাকী শ্বেপখিনি ভাইটিয়ে কৰিলে। এয়া আৰু এইদৰে কেতিয়াবা ঘৰত ম'ম' বনাই খাই খুবেই ভাল লাগে। আৰু এইপিনে ম'ম' ষ্টিম হৈ আছে আৰু লগতে শ্বেপো দি থকা হৈছে। এয়া প্ৰথমখিনি হ'বৰে হ'ল আৰু লগতে আৰু বহাব আছে। এইখিনি উঠাই থ'ম এতিয়া। আৰু এইপিনে ভাইটিয়ে শ্বেপ দি আছে। এয়া এটা বেলেগ ষ্টাইলতো গোলকৈ শ্বেপ দিলে। গোটেইখিনি ম'ম' ৰেডি হৈ গ'ল। খাবলৈ খুব টেষ্টি হৈছিলে। এতিয়া কলেজৰ পৰা আহি অকণমান ৰেষ্ট লৈছিলোঁ। ৰেষ্ট লৈ এতিয়া বজাৰ যাম। মাৰ লগত কিবা অকণমান বজাৰ কৰিব লগা আছে। বেছি দূৰ নাই, গৈ পামেই আৰু। আৰু এয়া আহিলোঁ কাপোৰ দোকানলৈ। মায়ে কিবা চাই আছে কাপোৰ, আৰু লগতে কিবা অকণমান চব্জি বজাৰ কৰিব লগাও আছিল, সেইখিনি বজাৰ কৰিলোঁ। বজাৰৰ পৰা আহিলোঁ আৰু অকণমান ৰেষ্ট লৈছিলোঁ আৰু এতিয়া বাজিছে ৰাতি 7:30। তো ভাবিছোঁ এটা কেক বনাই দিওঁ আৰু আজি কেক বনাম বিটেৰে। আগতে গাজৰৰ এটা কেক বনাইছিলোঁ, খাবলৈ খুব ভাল হৈছিল। তো আজি ভাবিছোঁ বিটেৰে কেক বনাই দিওঁ আৰু ৰেচিপিটো মই শ্বেয়াৰ কৰিম নেক্সট ভ্লগত। আৰু আজি মই বনালোঁ কেক এয়া, আৰু আপোনালোকে নেক্সট মই ভ্লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। হোলী স্পেচিয়েল ৰেচিপি ট্ৰাই কৰিব এয়া। যেনেকুৱা ধুনীয়া হৈছে, খাবলৈ সিমান ধুনীয়া হৈছে। সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পালে। আকৌ লগ পাম নেক্সট এটি ভ্লগত। সকলো ভালে থাকক, বাই।